ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ নেক্সট অধ্যায়সমূহৰ বিষয়ে আলোচনা কৰিম। আমাৰ বৰ্তমান শিক্ষাৰ কামৰ শিক্ষা নহয়, এইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ দুখ। ছাত্ৰ ছাত্ৰীসকলক যি বিষয়ৰ পাঠদান কৰা হয় সেয়া কাৰ্যক্ষেত্ৰত ৰূপায়ণ হৈছেনে নাই তাৰ প্ৰতি কোনেও গুৰুত্ব দিয়া দেখা নাযায়। উদাহৰণস্বৰূপে, দুখীয়াক মৰম কৰিবা বুলি কথাষাৰ ক'ব পাৰি। কিতাপত ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ পাইছে, কিন্তু কাৰ্যক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে দুখীয়াক মৰম কৰে নে তিৰস্কাৰ কৰে তালৈ শিক্ষক তথা অভিভাৱক কোনেও মন নিদিয়ে বা দিয়াটো শিক্ষকসকলৰ কাম নহয়। ল'ৰাৰ মাক বাপেকে বৰঞ্চ ল'ৰা ছোৱালীয়ে পাঠ্যপুথিত থকা বিদ্যাৰে বছৰি পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিছেনে নাই সেইটোৰ ওপৰতহে গুৰুত্ব দিয়ে। এনেধৰণৰ দোষসমূহ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিপূৰ্ণ। আনহাতে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা শিক্ষাৰ এটি ঘাই কৰ্তব্য। ছাত্ৰ ছাত্ৰীসকলে ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবল ক্ৰিকেট খেলিব নাইবা 10 মাইল বাট খোজ কাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাপ মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। এনেবিলাক আমাৰ শিক্ষাৰ দোষ। তথাপি এই শিক্ষাৰ জৰিয়তে আমাৰ দেশৰ 10জনক শিক্ষিত কৰি তুলিব লাগিব। আমাৰ শিক্ষাৰ দিহা আমি সভা সমিতি আদি যি উপায়েৰে হওক কৰি ল'ব লাগিব। আন্দোলন আদিত জড়িত নেতাসকলৰ সৈতে যোগ দিও বহু প্ৰয়োজনীয় কথা শিকিব পৰা যায়। দেশ সেৱাৰ কাৰণে প্ৰয়োজন সাপেক্ষে আগুৱাই যাবলৈ সকলো সাজু থাকিব লাগিব। কাৰণ ছাত্ৰসকলেই হৈছে দেশৰ ভৱিষ্যত। কিন্তু দেশ সেৱাত আগুৱাই গ'লেই নিজৰ কৰ্তব্য বা দায়িত্বৰ পৰা আঁতৰি থকাটো ছাত্ৰসকলৰ উচিত নহয়। ছাত্ৰ জীৱনত ছাত্ৰসকলে অন্য বাহিৰা কাম বা দেশ সেৱা আদিত হাত দিব লাগিব। দেশৰ এই ঘোৰ দুৰ্দিনৰ দিনত ডেকাসকলে পঢ়ুৱৈসকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু হৈ থাকিব লাগিব। এইবিলাক কাম কৰাৰ উপৰিও ছাত্ৰসকলে ছাত্ৰ জীৱনত কৰিবলগীয়া প্ৰধান কাম হ'ল অধ্যয়ন কৰা। গতিকে প্ৰথম অধ্যয়নত মনোনিৱেশ কৰি তাৰ পিছত ছাত্ৰসকলে অন্য কাম কৰা উচিত। ছাত্ৰসকল দেশৰ ভৱিষ্যতৰ আশাৰ ভৰসাৰ কলি। এই কলি প্ৰথম ফুল হৈ তাৰ পিছত বিকশিত হৈ ফল হিচাপে মাতৃৰ পূজাত লাগে। কাঁইট আৰু কলিতে তেওঁলোকক নৈবেদ্যৰূপে মাতৃয়ে গ্ৰহণ নকৰে। ছাত্ৰ জীৱনত আগবঢ়োৱা অৱদান আচলতে কাঁইট আৰু কলিৰ নিচিনা। কাঁইট আৰু কলি নোহোৱাকৈ ফুল আৰু ফল হ'ব নোৱাৰে, কিন্তু মাতৃয়ে ফুল আৰু ফলহে পূজাত উপাচাৰৰূপে গ্ৰহণ কৰে। যি কাঁইট কলিয়ে ফুল ফলৰ শ্ৰীবৃদ্ধিৰ অৱদান আগবঢ়ায় সিহঁতক উপাচাৰৰূপে গ্ৰহণ নকৰে। উপাচাৰৰূপে গ্ৰহণ নকৰিলেও কলি কাঁইটৰ অৱদান আছে। ঠিক একেদৰে ছাত্ৰসকলৰ অৱদানো দেশ সেৱাত আছে যদিও তেওঁলোক দেশ সেৱাৰ ক্ষেত্ৰত মুখ্য নহয়। ইয়াৰ বাবে তেওঁলোকক লাগিব জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান। এই জ্ঞানেৰে পৰিপুষ্ট হ'লেহে দেশ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব। উপযুক্ত শিক্ষাৰে তেওঁলোকক কলিৰ পৰা ফুল আৰু ফল হ'বলৈ অনুপ্ৰেৰণা দিয়া উচিত। ছাত্ৰসকলৰ মনৰ গতি মুকলি হ'বলৈ আমি সকলো সুবিধা দিব লাগিব। তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব লাগিব। চেচুকৰ ডেম-ডেউকা কৰি ৰাখি থ'লে নহ'ব। অৰ্থাৎ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি দিলে ছাত্ৰসকলে জীৱনত একো শিকিব নোৱাৰিব।